ফ্ৰেণ্ডছ হেল্ল' সকলোৱে ভালে আছে। মই আজি নলবাৰীত ছেকেণ্ড ডে ইয়াতে ছেকেণ্ড ডে থাৰ্ড ডে আজি নলবাৰীত ইয়াতে। আজি মোৰ আইতাৰ মানে মামাহঁতৰ মোৰ মাৰ মাক ঢুকাইছে। আজি শ্ৰাদ্ধ আছে, আজি 14 দিনীয়া শ্ৰাদ্ধ ইয়াতে সকাম পাতিছে। গতিকে আপোনাক সকলোকে দেখুৱাম সকামখিনি, গতিকে চাই থাকক আপোনালোকে সকলোৱে। এণ্ড ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ মাই ভিডিঅ'জ। সকলোৱে চাই থাকক। এয়া শ্ৰাদ্ধত সকলো বহি আছে। এয়া সকলোবিলাক ইয়াতে উপস্থিত। মই ভিডিঅ' কৰাটো আৰম্ভ কৰালৈকে শ্ৰাদ্ধ প্ৰায় শেষেই হ'ল। এতিয়া এয়া লাষ্টৰখিনিহে সকলোৱে সেৱা কৰি বহি আছে। ভালকে থাকা। এয়া এতিয়া মৃতকক এসাঁজ আমাৰ ইয়াতে নলবাৰীত মৃতকক এসাঁজ ভাত দিয়া হয়, আগবঢ়োৱা হয়। তাত মাছে মাংস যি ভাত সকলোবোৰ বস্তু দিয়া হয়। তাৰপিছতে সকলোৱে মাছ মাংস মুখত দিব পাৰে, দিব পাৰে। দিছি দে এয়া খুব ধুনীয়া সৌন্দৰ্য পুখুৰী, ডাঙৰ পুখুৰী, দুফালে দুটা পুখুৰী আছে। মুনু ওচৰ নাযাবা। এয়া সকলোৱে এতিয়া ভাত খাব। দুপৰীয়া মৃতকক দিয়াৰ পিছত সকলো ৰাইজক ভাত দিয়া হৈছে। এয়া প্ৰথমবাৰৰ বাবে মামাহঁতে মাছ মাংস মুখত দিব, তেল মুখত দিব 14 দিনৰ মূৰত। এয়া অহাকালি ডাঙৰ বস্তুৰ যা যোগাৰ চলি আছে। নহৰু চেলাব দি আছে, এইফালে আলু কাটি আছে। Nabau. এইটো চোৱা বেলেগ ষ্টাইলত বন্ধাকবি কাটিছে ন। চোৱা চামনে আমি
ভিডিঅ'টো ইমানখিনিতে সমাপ্ত মোৰ ব্লগটো যদি চাই ভাল পায় সকলোৱে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বেল আইকনটো প্ৰেছ কৰিলে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে চাই থাকিব পাৰিব ধন্যবাদ এই বিৰক্তিটো কাল লাগে যিনি চাই থাকে তাৰ বিৰক্তিটো লাগে আমি কৰি আছো ভাল লাগি অ বা লগতে তাল টান লাগছি চকু